আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ঠিকেই। আজি একদম ৰাতিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে আলহী আহি গ'ল আমাৰ ঘৰলৈ, একদম সকা খুন্দাকৈ গধূলি। আমি দুজনী একদম ইজনীয়ে সিজনীক এৰি থাকিব নোৱাৰাৰ নিচিনা হৈছোঁ। সিহঁতৰ ঘৰলৈ গৈছিলোঁ সেইদিনা আৰু আজি আমাৰ ঘৰলৈ বুলি মাতিলোঁ। ফোনতো লাগিয়ে থাকে এনিটাইম ফোনটো। যিহেতুকে ঘৰটো ওচৰা ওচৰি, সেইটো কাৰণে পটককৈ আৰু অহা যোৱা হৈয়ে থাকে। ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, আপোনালোককো দেখুৱাওঁ। আগলৈ ভিডিঅ'টো চাই গৈ থাকিবচোন, আমি কি কৰিনো সময়কণ পাৰ কৰিছোঁ। এইফালে আজি আমাৰ আলহীসকল। লগৰজনীয়ে ইমান ধুনীয়া এটা ফ্ৰক লৈ আহিছে। মই কেতিয়াবা সময় সুবিধা মিলিলে আপোনালোকক পিন্ধাই দেখাম দেই। আৰু এইফালে আমাৰ মিষ্টাৰলে। এইফালে আলহীক পুৰা কামত লগাই দিছোঁ। ল'ৰাখিনি গোটেই হালা কৰিলে, ৰচুন আদা গুচোৱাত মাতি দিলে। পিছত লাষ্টত যিমানখিনি পাছ কৰিছিলে তাৰপৰা ৰিটেনত আমাৰ এইফালে মাছ ফ্ৰাই কৰিবলৈ বুলি লৈছোঁ। মাছ ফ্ৰাই কৰি আছোঁ। এইডোখৰ পৰি থকা ডোখৰ দেখানে আৰু এইটো পিছ কৰিবলৈ বাকী আছে। কোমোৰা, আলু, এইফালে পিঁয়াজ, এইফালে হাঁহৰ মাংস। গেছত মাছ ফ্ৰাই কৰি ল'লোঁ, কিন্তু হাঁহ মাংসখিনি জুইতে বনাওঁ বুলি লৈছোঁ। জুইত বনালে যিহেতুকে খাই ভাল লাগে। এয়া চাই যাওক, পুৰা গৰমত জুইশালিত বহি লৈছোঁ। এইফালে কোমোৰাখিনি এতিয়া দি দিলোঁ। আপোনালোকক কোনো ধৰণৰ ৰেচিপি বুলি দিয়া নাই দেই, এনেই অলপ অলপ দেখুৱাই দিছোঁ। এইফালে দাইল বনাই থৈ দিছোঁ। আমি পুৰা বনাই আছোঁ, কিন্তু লগৰ আহিলে বহুত ফূৰ্তি লাগে। সেইটো কাৰণে আপোনালোকক আগলৈও ভিডিঅ'টো দেখুৱাই চাম, আপোনালোকে চাই গৈ থাকিবচোন। আমনি আহিছে। এইফালে কৈ দিয়ক, মই আমনি আমনি কৈছোঁ। আমনি আহিছে, আমনি আমনি কৈছোঁ। মই আমনি আমনি কৈছোঁ মাক। মই অকল এনেকৈ চাং ক'ত পৰিলে? এইডোখৰ বাঁহখৰি। এইফালে সকলোৱে মিলি সাঁজ খাই আছে। আমাৰ ফালে যিহেতুকে সাঁজটো চলেই, সেইটো কাৰণে দেখুৱাই দিলোঁ। যদি আপোনালোকে নাখায় তেতিয়াহ'লে বেয়া নাপাব দেই। এয়া কাম চাম কৰি মেলি ভিতৰত অকণমান কথা পাতিছোঁ, আড্ডা মাৰিছোঁ। আৰু দুইজনীয়ে এইফালে বেটী ওপৰত আছে অকণমানিজনী, এয়া দেখিছে নহয়। আৰু আমি দুজনী তলত পুৰা কথা পাতিছোঁ। আৰু আমাৰ দুইজনী লগ খালে মানে কথা শেষেই নহয়, ফোনততো লাগি থাকেই এনি টাইম কথা। মানুহে কৈ যায় এইকেইজনী ইমান কথা কি ওলাই অ'। আমাৰ মানুহকেইটাও কয় যে কি কথা পাত তহঁতি ইমানকৈ, তথাপিতো কথা শেষেই নহয়। যিবিলাক অন্তৰৰ পৰা ভাল লগা যায় তাক কেতিয়াও আমনি নালাগে। সেইটো কাৰণে আমাৰ কথাবিলাকো মিলে। ইজনীয়ে সিজনীয়ে কাজিয়াও কৰোঁ, কাজিয়া নকৰা নহয়। কেতিয়াবা ফোনত একদম কাজিয়াও হৈ যায়, তথাপিতো আকৌ মিলা মিছা হৈ যাওঁ। অকণমান দেৰি ফোন নকৰাকৈ থাকোঁ, বা এনেই ফোনটো ছুইচ অফ কৰি দিওঁ। তেনেকুৱা হয় কেতিয়াবা কেতিয়াবা, নোহোৱাও নহয়। তেনেকুৱা হ'লেহে মৰম চেনেহ বাঢ়ে আকৌ। সেইটো কাৰণে আপোনালোককো কৈ দিলোঁ আৰু কথাটো দেই। অভিমান থাকে আৰু মৰম চেনেহ য'ত বেছি থাকে তাত অভিমান থাকিবই। একদম বাই ভনীৰ নিচিনা আমি হৈ গ'লো। আৰু মানুহো কয় আমাক একদম বাই ভনীৰ নিচিনা লাগে বুলি। আপোনালোকক ক'বচোন কেনেকুৱা আপোনালোকৰ লাগে নাই বাৰু? আমাৰ দুজনী বাই ভনীৰ নিচিনা লাগে। মানে আমাৰ ঘৰলৈ যেতিয়া ফাৰ্ষ্ট আমাৰ ঘৰলৈ গৈছে, ওচৰৰ মানুহবোৰে চবেই কৈছে ইণ্ডিয়াৰ বাইক আহিছে, নহ'লে এজনীয়ে কৈছে ইণ্ডিয়াৰ ভনীয়েক আহিছে। কিন্তু আমাৰ দুজনীক বাই ভনীৰ নিচিনা লাগে নাই বাৰু? আপোনালোকে ক'বচোন। কপালখনৰ কাৰণে বিশেষকৈ কয় দেই, কপালখন একে দুইজনী, একদম চুলি নাই, টাকলি। আমাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা, আমাৰ হাজবেণ্ডে কয় আমি বোলে টাকলি হয় বোলে, হয়নে?
ক'ত ক'ব এইটো লুকুৱাই থোৱা কথা নহয় একচুৱেলি বহুতে কয় আৰু আমাৰ মিষ্টাৰকেইটাও কয় দুইজনী টাকালি বোলে এনেকৈ আপোনালোকে ক'বচোন আৰু এইফালে আমাৰ লাহেকৈ মিষ্টা ওলাইছে ওলাবলৈ লাজ কৰে এয়া বিচনাত এতিয়া লাহেকৈ শুব বিচনা ঠিক কৰি লৈছে আৰু এইফালে তেওঁৰ বন্ধু এগৰাকী জীয়েক একদম পকাতে পৰি লৈছে আৰু আমি এইফালে লেকচাৰ মাৰি আছো আৰু বহুতে ভাল লাগিছে আপোনালোকে ক'বচোন আৰু কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু এটা কথা 1K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ কাৰণেও ভাল লাগিছে আৰু মই মৰমতে এটা উপহাৰ দিছিলোঁ তাই সেইটো পিন্ধাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগিল সেইটো যিমানে দামীয়ে হওক কম দামী হওক কিন্তু পিন্ধিলে মানে সঁচাই মনটো ভাল লাগে হয় নাই আপোনালোকক ক'বচোন কমেণ্টত ভাল লাগে নে নাই এয়া আৰু মানুহজনে কৈছে কি পিন্ধিলি চাওঁ বোলে দেখাইছো মই দেখাম বাৰু এই কি গিফ্ট দিছিলে আৰু পিন্ধিও দেখালে মোক সেইটো কাৰণে বেছি ভাল লাগিলে মনটো এয়া আৰু তেনে কি কৰো লগৰজনী ঘৰত দেখাই গৈ থাকিম এতিয়া অকণমান আলাপ আলোচনা কৰিলো আপোনালোককো দেখালো মোৰ এই 1K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ ফূৰ্তিতে আপোনালোককো এই ফূৰ্তিত অকণমান ভাগ লোৱাই দিছো এই ভিডিঅ'ৰ জৰিয়তে ডাইৰেক্টটো লগ পাব নোৱাৰো ইমান মানুহক কিন্তু এই ইউটিউবৰ জৰিয়তে দেখাই দিছো আৰু আপোনালোকক আপোনালোকে যিহেতু এই ফূৰ্তিৰ ভাগিদাৰ হয় ইফালে একদম নতুন ড্ৰেছ পিন্ধি দেখিছে নাই পিন্ধিয়েই ললো আৰু মোৰো মনটো ভাল লাগিছে দেই এই পিন্ধাৰ কাৰণে যিকোনো বস্তু মানুহক গিফ্ট দিলে মানে সৰুৱে হওক পিন্ধিলে মানে মনটো ভাল লাগে ন মোৰো ভাল লাগিছে আৰু আপোনালোকে কমেণ্টত জনাব মোক কেনেকুৱা লাগিছে থেংক ইউ দেই ইমান ধুনীয়া এটা গিফ্ট দিয়াৰ বাবে আৰু দুইজনীয়ে একে আমি দেখিবলৈ অকণমান একে বুলি কয় সেইকাৰণে একে দুটা দিছো অৰ্ডাৰ আৰু কেতিয়াবা পিন্ধিম একেলগতে আপোনালোককো দেখুৱাম তেনে চাই যিহেতুকে মৰমত দিছে সেইটো কাৰণে আপোনালোককো পিন্ধি মেলি দেখুৱাই দিলো তাইকো দেখুৱাই দিলো যে মোক কেনেকুৱা লাগিছে পিন্ধিবলৈ কৈ আছিলে এইফালে মই লগৰজনীয়ে দিয়া ড্ৰেছটো একদম পিন্ধিয়ে ললো কেনেকুৱা লাগিছে আপোনালোকক জনাবচোন কমেণ্ট কৰি খুব ভাল লাগিছে মোৰ ড্ৰেছটো সেইটো কাৰণে মই পিন্ধি ললো থেংক ইউ তাই ইমান ধুনীয়া এটা গিফ্ট দিয়াৰ বাবে মই কেতিয়াবা পিন্ধিলে আপোনালোকক ভালকৈ দেখুৱাম আপোনালোককো এই পিন্ধাৰ কাৰণে কোনোবাক যদি সৰু বস্তু এটা দিওঁ পিন্ধিলে মানে মনটো ভাল লাগে আৰু এইফালে মানুহজনীও পিন্ধিবলৈ লৈছে মই পিন্ধুৱাই আছো জোৰ জবস্তিকে কেনেকুৱা লাগিছে মোক আপোনালোকে কমেণ্ট কৰি জনাব তাই ধুনীয়াকৈ আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিছে ইমান ফাষ্ট এয়া অকণমানিজনী থকাৰ পিছতে কিমান এই পুৰা খেলি ফুৰিছে ইফালে আজি লগৰজনী অহাৰ বাবে এইফালে একদম চিম্পুলকৈ দাইল আলু বনাইছিলোঁ ইফালে হাঁহ আৰু কোমোৰা লগতে অকণমান নিৰামিষ চব্জি কুন্দুলি আলু তেনেকৈ ইফালে হাঁহৰ মাংস মাছ ইফালে নেমু জলকীয়া নিমখ তেনেকৈ একদম চিম্পুলকৈ আৰু খকা খুন্দাকৈ যিহেতুকে কিন্তু খাই কেনেকুৱা লাগিব সিহঁতক মই ক'ম আৰু সিহঁতে ক'ব খাই কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব এতিয়া তেন্তে আমি খাই লওঁ আকৌ একেবাৰে ভালকৈ দেখুৱাই দিছোঁ চবলৈকে ভাত ইফালে ৰেডি কৰি থৈ দিছোঁ এয়া মই খাবলৈ আহিলোঁ দেই খাই লওঁ একদম খাব টেষ্টি খানা পেটে একদম নৰখিছে একদম পুৰা ভোক লাগি গৈছে বোলে ৰাতিও হৈ গ'ল আমি কথা পাতি থাকোঁতে টাইমৰ কথা গমেই নাপালোঁ বহুত দেৰি হৈ গ'ল সেইটো কাৰণে এতিয়া একদম খাবলৈ বুলি আহি আছোঁ ভাল লগা লগৰ আহিলে এনেকুৱাই কৰে আৰু ন কি কমেণ্টত জনাব এইফালে চবলৈকে ভাত বাঢ়ি থৈ দিছোঁ মই সিহঁতক খাবলৈ বুলি মাতিছোঁ আপোনালোকক খাই বৈ আকৌ দেৰিকৈ লগ পাই আছোঁ এই ক'ব খাই পিনে কেনেকুৱা লাগিলে কম আৰু দেখিয়ে মোৰ খাওঁ লাগি আছে ভিডিঅ'টো চাই থাকক আপোনালোকে দেই আমি ভাত খাই লওঁ অকল ভাত খাবলৈ বুলি আহি গৈছে এইফালে আমাৰ গৃহস্থ এইফালে এজন এইফালে এগৰাকী একদম লোভ পানী চবৰে পৰি আছে খাওঁ বুলি খাই লওক শান্তিকে ভিডিঅ' কৰি থাকিলে খাবই নোৱাৰিব শান্তিকে খাই লওক দেই ইফালে আমি ভাত খাবলৈ বুলি বহিছোঁ দেই পুৰা হাঁহ চুবাই আছোঁ আমি খাই লওঁ বুলি খাই লওঁ ভাত পানী খাই এটা পুৰা আড্ডা আহে
খাই মেলি আজৰি হৈ গ'লো এফালে ৰুমলৈ আহিলোঁ এইফালে আমাৰ এজনে চিট ল'লে জেগা নাইকিয়া হৈ থাকিলে আমালৈ বুলি কওঁ এইফালে ইহঁতি ওপৰত আমাক একদম গৃহস্থ বুলি তলত দিছে সিহঁতি আলহী একদম ওপৰত সেইফালে এজন হুলেই এইফালে এগৰাকী এইফালে এজন আজিৰ ভিডিঅ'টো চাই সাবস্ক্ৰাইবাৰ বুলি কৈ অঁ 1k সাবস্ক্ৰাইব কমপ্লিট হোৱা একদম পাৰ্টি খাবলৈ আহিছে পাৰ্টিটো খাবলৈ মাতিছে চবকেতো মাতিব নোৱাৰে এটাকে মাতিছে আৰু খাই কেনেকুৱা বোলে কৈ দিয়ক একদম ধুনীয়া ভাল লাগিলে খাই তৃপ্তি এসাঁজ খাই দিলোঁ দেই অঁ চাব বুলি কৈ দিয়ক ভিডিঅ'বোৰ আৰু সকলোৱে ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব পাৰিলে অঁ পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই যিসকলে ছাবস্ক্ৰাইব কৰা নাই ঠিক কৈছা দেই বাবু ঠিক কৈছা ন বাবুৱে দুটা ক্লিক কৰি দিয়া হেল্ল' এয়া ফটো মাৰি আছো ফটো একদম খাই বৈ আজৰি হৈ ল'লো ফটো মেইন আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এতিয়া ফটো মাৰি আছো আৰু ইমান থাকিবলৈ ৰখাইছো নাথাকে বাবু পাৰ নোৱাৰিছো আকৌ একদম আলহীক কৈ কৈ ৰখাই দিলোঁ দেই এইফালে আমালৈ বুলি বিচনা ঠিক কৰি থৈছোঁ আৰু এইফালে তলতে ঢালাই দিবলৈ কৈছোঁ এইফালে ঠিক কৰি দিলোঁ আপুনি হাই কৈ দিয়ে হাই আমাৰ ঘৰলৈ আলহী আহিছে নকো চুনুলীয়া আলহী আহিছে হাই কৈ দিয়া বাবাই কৈ দিয়া বাবাই কৈ দিয়া একদম অৱশেষত ঠাক 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 কৈ কৈ থাকিবলৈ লগীয়া হৈ গ'ল আৰু মান্তি হৈ গ'ল থাকিম বুলি আপোনালোককো জনাই দিলোঁ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা বোলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আপোনালোকক এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ বাই বাই গুড নাইট